কালি ৰাতি মই এটা ভিডিঅ' চাই আছিলোঁ ৰীতা বাইদেউ আৰু জুবিন গাৰ্গৰ যিটো ভিডিঅ' ভাইৰেল হৈ আছে ভিডিঅ'বোৰ মই ইউটিউবত চাইছিলোঁ তেতিয়া মানে তেওঁ জুবিন গাৰ্গে এটা কথা কয় যে মোক একদম মেচিন কৰি পেলালে কিন্তু মই লাহে লাহে ওলাই আছোঁ তাৰপৰা মই এতিয়া আগতে বহুত গান গাইছিলোঁ আজি 3টা 4টাহে গান গাওঁ তো এই বস্তুবোৰ লাহে লাহে তেওঁৰ লগত থকা মানুহবোৰে বুজি পোৱা হৈছিলে নি বাৰু সেইটো কাৰণে নিশ্চয় তেওঁ চকুৰ মানে তেওঁলোকৰ কাটা হৈ পৰিলে নি বাৰু যি নহওক জুবিন গাৰ্গে জাষ্টিচ পাওক আমি এইটো সদায় বিচাৰোঁ আৰু যি হয় ভালেই হয় ভাল হ'ব বুলি আশা কৰিছোঁ কিবা এটা চেঞ্জিং আহিব বুলি আশা কৰিছোঁ চাওকচোন মই এখন নাৰ্চাৰীলৈ আহিছিলোঁ ইমান মৰম লগা নাৰ্চাৰীখন আৰু যথেষ্ট ডাঙৰ আৰু ইমান ধুনীয়া ফুলবোৰ আৰু ফুলৰ মাজত থাকি এনেও ভাল লাগে ন পাহাৰ পৰ্বত ফুল তো এইবোৰ প্ৰকৃতিৰ বস্তুৰ লগত থাকি এনেও ভাল লাগে কাৰণ আমি প্ৰকৃতিৰ মানুহ প্ৰকৃতিৰ মিলি যাম সেইটো কাৰণে প্ৰকৃতিৰ মনোমোহা দৃশ্যবোৰ উপভোগ কৰি আমাৰ এনেও ভাল লাগে মই আহিছিলোঁ ছিজন ফ্লাৱাৰ ল'বলৈ আৰু ছিজনত যদি ছিজন ফ্লাৱাৰ লগোৱা নহয় মনটো মোৰ ভাল লাগি নাথাকে সেইটো কাৰণে অকণ আগতীয়াকৈ নি ৰুবলৈ বিচাৰোঁ তেতিয়াহে গোটেই মানে ছমাহ ফুলি থাকিব কিন্তু তেওঁলোকে এতিয়ালৈকে মানে ছিজন ফ্লাৱাৰৰ কাম মানে হেৰিটো কৰাই নাই বোলে অক্টোবৰৰ লাষ্টৰ মানলৈহে বোলে পুলিবোৰ পাম বুলি ক'লে তাকে মই তেওঁলোকৰ লগত কথা পাতি আহিলোঁ আৰু তেওঁলোকৰ পৰা দুপেকেটমান কেঁচুসাৰো আনিলোঁ আৰু ক'ৰবাত থৈ আহিলোঁ যে মোক কল কৰি দিবা মই লৈ যাম